মই কলডিল আৰু মাংসৰ লগত কেনেকৈ বনাই খাব পাৰিব বহুত এটা সুন্দৰ ৰেচিপি আপোনালোকৰ মাজত দিম। আৰু কলডিলটো মই কি কৰিলোঁ, ধুনীয়াকৈ ওপৰ বাকলিটো গুচুৱাই দিলোঁ। আৰু এইফালে চাওক, মাংস মই লোকেল চিকেন ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এইফালে চাওক, পিঁয়াজ, বিলাহী আৰু নহৰু, মই এইখিনি বস্তুসমূহ সকলো বস্তুখিনি ৰেডি কৰি লৈছোঁ। তাৰপিছত এতিয়া কলডিলটো ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ম প্ৰথম। তাৰপিছত কি বস্তু দিব লাগিব, কেনেকৈ বনাব লাগিব মই আপোনালোকক দেখাই দিম। আৰু আপোনালোকে এবাৰ এই ৰেচিপিটো বনাই পেলাই খাই চাব, যদি খুব এটা টেষ্টি হয়। আৰু এইফালে চাওক, কলডিলখিনি মই ধুনীয়াকৈ কাটি দিলোঁ। কটাৰ পিছত এতিয়া ইয়াত মই মাংসখিনি মই এড কৰি দিম। এড কৰাৰ পিছত ইয়াত মই অলপ কেঁচা পিঁয়াজ এড কৰি দিছোঁ। তাৰপিছত যিখিনি মই নহৰু ধুনীয়াকৈ থৈ দিছিলে, নহৰুখিনি মই এড কৰি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ ইয়াক তেল হালধি দি ধুনীয়াকৈ সানি ল'ব লাগিব। এইফালে মই দি দিছোঁ হালধি পাউডাৰ। যিমানটো লাগে সিমানটো হিচাপত আপোনালোকে হালধি পাউডাৰ দি দিব। মই 1 চামুচকৈ অলপ বেছি দিছোঁ। তাৰপিছত ইয়াত মই সৰিয়হৰ তেল দি দিছোঁ। সৰিয়হ তেলটো অকণমান তেলটো ইয়াত বেছিকৈ লাগিব দেই, কমকৈ দিব নহ'ব। আৰু মই তাত যিটো ফ্ৰাই কৰিম কেৰাহীটো মই অকণমান তেল দি দিম। ধুনীয়াকৈ এইটো এনেকৈ মিক্স কৰি প্ৰথম সানি ল'ব। খুব এটা সোৱাদ হয় এনেকৈ আপোনালোকে যদি মাংস সৈতে কলডিল সৈতে বনাই খাব পাৰে, খুব ভাল লাগে। আৰু মই কলডিলটো আনিছোঁ এখন পাহাৰীয়া কলডিল, খাবলৈ খুব মিঠা হয় কলডিলটো, জানেনে? তো আপোনালোকে এনেকৈ ধৰণে ৰেচিপিবিলাক বনাই পেলাই খাই চাবচোন, খুব এটা সোৱাদ হয়। তাৰপিছত মই ইয়াত গৰম মছলা দিছোঁ। গৰম মছলা অলপ পিচি থৈছিলোঁ, লং, ইলাচি, দালচেনি, মই গৰম মছলা অলপ দি দিছোঁ। যদি আছেতো দিব, যদি গৰম মছলা নাই নিদিলেও হ'ব। তাৰপিছত মই এইফালে কেৰাহী বহাই দিছোঁ। কেৰাহী বহাওঁতে মই অকণমান ইয়াত মিঠাতেল দি দিছোঁ, ফ্ৰাই কৰিব লাগিব। আৰু এইফালে মোৰ তেল গৰম হৈ গৈছে, মই অলপ পিঁয়াজ দিছোঁ তেলত। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব পিঁয়াজ, যেতিয়ালৈকে লাল নহয় তেতিয়ালৈকে পিঁয়াজ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। আৰু খুব এটা সোৱাদ লগা ৰেচিপি হয়। যেতিয়ালৈকে লাল নহ'ব তেতিয়ালৈকে পিঁয়াজটো ফ্ৰাই কৰি দিব। আৰু যদি কালাৰ লাগে তেতিয়াহ'লে অকণমান জলকীয়া পাউডাৰ তেলতে এড কৰি দিব পাৰিব, একদম হালকা দিব। হালকা জলকীয়া পাউডাৰ তেলত দি দিলে কি হয়, কালাৰ হ'ব। আৰু মোৰ পিঁয়াজটো ফ্ৰাই হৈ গৈছে, এতিয়া মই মাংসখিনি ইয়াত এড কৰি দিম। আৰু এইফালে চাওক, এতিয়া মই গোটেইখিনি এড কৰি দিছোঁ ধুনীয়াকৈ। আৰু এড কৰাৰ পিছত এনেকৈ দিব লাগিব নিমখ। মই এনেকৈ নিমখ দি দিছোঁ। অভাৰ নিদিব নিমখটো, কিয় অভাৰ কিয় নিদিব কৈছোঁ, অভাৰটো মানে আপোনাৰ কলডিলটো যিটো হয় ন, সেইটো ফ্ৰাই কৰিলে কমি যায়। তো সেই গতিকে নিমখটো অভাৰ নিদিব, একদম কমাই দিব প্ৰথম। তাৰপিছত পিছত লাগিলে খাই চাব, যদি কমি যায় নিমখটো আকৌ অলপ দি দিব। ধুনীয়াকৈ এনেকৈ ফ্ৰাই কৰি দিব লাগে অকণমানকৈ, ধুনীয়াকৈ ফ্ৰাই হ'ব দিব। আৰু এতিয়া ইয়াত কি দিব লাগে, বিলাহী। মই এইফালে বিলাহীখিনি দি দিলোঁ। বাছ 4-5 মিনিট সময় ধুনীয়াকৈ ফ্ৰাই কৰিলে ধুনীয়াকৈ এটা ৰেচিপি হৈ যাব। আৰু খাবলৈ এটা খুব টেষ্টি হয়। আৰু মই প্ৰথমবাৰ ট্ৰাই কৰিছোঁ দেই, মই আগে পিছে খোৱা নাই, প্ৰথমবাৰ মই ট্ৰাই কৰিছোঁ। আৰু কেনেকুৱা হয় মই আপোনালোকক জনাই আছোঁ। 2 মিনিটৰ কাৰণে মই ধুনীয়াকৈ ঢাকন লগাই দিছোঁ। তাৰপিছত 2 মিনিটৰ পিছত মই ধুনীয়াকৈ ঢাকনটো খুলি চাইছোঁ, আৰু ধুনীয়াকৈ ফ্ৰাই হৈ আছে। আৰু অলপ টাইম ফ্ৰাই হ'ব লাগিব। আৰু বেছি ষ্টিমত ফ্ৰাই নকৰিব, একদম হালকা জুই দি পেলাই আপোনালোকে ফ্ৰাই কৰিব। তেতিয়া কি হ'ব জানে, মাংসটো ধুনীয়াকৈ সিজিব আৰু ধুনীয়াকৈ আপোনাৰ কলডিলটো ফ্ৰাই হ'ব। আৰু এইফালে চাওক, মোৰ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। আৰু এতিয়া ভাতৰ লগত খাব পাৰিম বা ৰুটিৰ লগত খাম, যিহৰ লগতো খাব পাৰিব। ইমান এটা ধুনীয়া হৈছে। আপোনালোকে কিহৰ লগত খাই ভাল পায় কমেণ্টত জনাব নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু ধুনীয়াকৈ কালাৰটো কিমান ধুনীয়া হৈ দেখিছেনে? তেলটো মই অকণমান বেছিকৈ দিছোঁ, কাৰণ বেছিকৈ অলপ তেলটো লাগে ফ্ৰাই হ'বলৈ। তেলটো কমাই দিলে লাগি ধৰিব, তেলটো অকণমান বেছিকৈ দিব। অলপ লাগি ধৰা নাই, দেখিছে? আৰু এতিয়া মই ভাতৰ লগত খাম। আপোনালোকক দেখাই আছোঁ ইয়াৰ টেষ্টটো কেনেকুৱা লাগে।